নমস্কাৰ, মই শান্তনু কুমাৰ গগৈ। মেডিবাৰ্টাৰ সকলো দৰ্শক শ্ৰোতাকে স্বাগতম জনাইছোঁ আৰু মই আজি আছোঁ ষ্টুডিঅ' শব্দৰূপাত। মোৰ সৈতে আছে অসমৰ প্ৰখ্যাত সংগীত শিল্পী, একৰ্ডিনিষ্ট, কীবৰ্ডিষ্ট, মিউজিচিয়ান, কম্পোজাৰ ৰূপম তালুকদাৰ। তেওঁৰ সৈতে আমি কথা পাতিম। কথা পতাৰ আগতে প্ৰথমতে শুনি লওকচোন তেওঁ একৰ্ডিয়নত এটা সংগীতৰ। নমস্কাৰ, মই ৰূপম তালুকদাৰ। মেডিবাৰ্টা হ'ল এখন আলোচনী, মানে জাৰ্নেল। আৰু ইয়াৰ লগত এটা এপ আছে। এই এপটোত পাব ডক্তৰ, হস্পিটেল, ফাৰ্মাচী, ঔষধ, এই যাৱতীয় আমাৰ যিখিনি হেল্থৰ লগত জড়িত সকলোবোৰ এই এপৰ জৰিয়তে আপোনালোকে সুবিধাখিনি পাব। মেডিবাৰ্টাৰ লগত মই জড়িত আৰু আপোনালোককো আহ্বান কৰিছোঁ, আপোনালোকো জড়িত হওক। ধন্যবাদ।